গুড মৰ্ণিং আৰু সকলোকে স্বাগতম জনাইছোঁ মই এটা নতুন ব্লগলৈ আগবাঢ়িছোঁ আপোনাৰ সকলো ভালে আছে আচলতে মোৰ আজি ভিডিঅ'ৰ ষ্টাৰ্টিংটোৱে ভুল হ'ল আচলতে ক'ব লাগিছিলে গুড ইভিনিং আৰু মই কৈ দিলোঁ গুড মৰ্ণিং এতিয়া আবেলি প্ৰায় চাগে 3টামান বাজিছে নেকি তেতিয়া মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু আমি আজি গৈছোঁ চেণ্ট্ৰেল মললৈ আৰু গুৱাহাটীলৈ গৈ যদি চেণ্ট্ৰেল মলত এপাক নামাৰো হ'ব জানো নহয় জানো গতিকে চেণ্ট্ৰেল মললৈ বুলি গৈছোঁ আৰু গৈ আমি কিবা কিবি বস্তু দুটা অলপ চালোঁ অলপ শ্বপিং বাৰু তেনেকুৱা বিশেষ নাই কিন্তু ইয়ালৈ আহিছোঁ যেতিয়া মনটো যাবই হয়নে মানে কৰিব লগা নাথাকিলেও কিবা কিবি বস্তু দুটামান লোৱা হ'ল আৰু তাৰ পাছতে সোমালোঁ ফুড কোৰ্টত সোমাই কিবা কিবি অৰ্ডাৰ দিলোঁ আজি ভাবিছোঁ আচলতে আমি ঘৰত ৰাতিপুৱাই কিবা এটা খাইছিলোঁ আৰু তাৰপাছতে ইয়াতে খাম বুলি আহিছিলোঁ সোনকালে খাম বুলি ভাবিছিলোঁ কিন্তু ঘূৰি খাওঁতে মেলোঁতে এতিয়া প্ৰায়তো আবেলিয়ে হৈ গ'ল এতিয়া আমি খাবলৈ লৈছোঁ আজি ভাবিছোঁ KFC খাওঁ আৰু এয়া পিজ্জা হাটত পিজ্জা অৰ্ডাৰ দিলোঁ আৰু মায়ে কৈছিলে যে তেওঁ মছলা ডোচা খাব গতিকে তেওঁৰ কাৰণে মছলা ডোচা দিলোঁ আৰু গীতমে এয়া ফ্ৰেঞ্চ ফ্ৰাইজ খাই আছে জানো বাৰু ইমান সৰু ল'ৰা ছোৱালীয়ে ইমান এইবিলাক খোৱাটো একেবাৰে বেয়া কথা কিন্তু উপায় নাই কিবা এটা দিটো তাক বঢ়াই থ'ব লাগিব আৰু ভাবিলোঁ যে মছলা চছলা নথকা সি খাব পৰা মানে সেইটোৱে চবতকৈ বেষ্ট অপশ্যন আছিলে গতিকে আমি তাক সেইটোৱে দিলোঁ গধূলি কি আনিলা মহিটো কি ফ্লেভাৰ ষ্ট্ৰবেৰী বা এইটো যে এইটো খাবই আৰু মানে খালেহে ভাল লাগে নহ'লে ইনকমপ্লিট হৈ থাকে ইমান খালোঁ খাব মন যোৱা নাই এতিয়া এই দুপিচ কোনে খাব নাজানো মাৰিবা নেকি এইটো মাৰিব নেকি মায়েতো ঠাণ্ডা নাখায় খাই দিয়ে এইটো এনেকৈ খালে দুটা আমাৰ খাই হৈ গ'ল আৰু এতিয়া আমি এনেই বহি আছোঁ আৰু গীতমক দেউতাকে অকণমান খেলাবলৈ নিছে ইয়াত যিটো প্লে জ'ন আছে যে সেইটোকে তাত খেলাবলৈ নিছে আমি ফুড কোৰ্টতে অকণমান বহি আছোঁ আৰু তাৰ পাছতে আমি যাম আমাৰ জেঠাই ঘৰলৈ আজি মানে ৰাতিৰ সাঁজ তেওঁলোকৰ ঘৰত খাবলৈ নিমন্ত্ৰণ জনাইছে গতিকে আমি তালৈ বুলি যাম গতিকে সেয়াই মই নাজানো আপোনালোকে ভইচটো মই শুনিছেনে নাই মানে গোটেই পূৰা হুলস্থুল হৈ আছে গতিকে একেবাৰে জেঠাইটোৰ ঘৰত গৈ লগ পাই আছোঁ আৰু গীতমে কেনেকৈ খেলিছোঁ আপোনালোকক দেখাম ৰ'ব ট্ৰেইনত উঠিবা আহা ব'লা আগত ব'লা এইফালে আহা ট্ৰেইন আগত আছে আহা লাহে লাহে আৰু আমি এতিয়া পালোহি পেহী ঘৰ এয়া হৈছে সংগীত সত্ৰ ইয়াত সত্ৰীয়া নৃত্যৰ ক্ষেত্ৰত তেওঁলোকৰ অৱদান বহুত আছে আৰু আচলতে মোৰ মহামকা আছিলে বৰবায়ন ৰখেশ্বৰ বৰবায়ন আৰু তেখেতৰ ছোৱালী মানে মোৰ ইয়াৰ পেহী হৈছে পেহী দুগৰাকী ইয়াৰ সৰু পেহী আজি আহিছোঁ সৰু পেহীহঁতৰ ঘৰলৈ গতিকে ব'লো তেওঁলোকৰ ঘৰলৈ যাওঁ এয়া মৌচুমী পৰাশৰ মোৰ ভতি এজনী মই জেঠাইৰ নাতি মৌচুমী পৰাশৰ এইপিনে ৰাজা বৰুৱা এই মোৰ ভণ্টি হয় তাই এবাৰ গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে দেই পেহাও লৈ ল'ব পেহা ভিতৰত হ'ল পেহা এই গেট পালে ওচৰলৈ আহিলে তেওঁলোকৰ প্ৰেক্টিচ চলি আছে সত্ৰীয়াৰ আৰু আজি পেহীহঁতৰ ঘৰত আহি ভণ্টিৰ লগতে কথা পাতি আছোঁ আৰু মই দৰিয়লিক লৈ হেপী এনিভাৰ্চাৰী আজি পেহীহঁতৰ এনিভাৰ্চাৰী হয় আজি আমি ইমান ভাল দিন তাত আহিছোঁ ইও খাব বহুত বহুত ধন্যবাদ আজি দিনটোত আহিলা যে তুমি মোৰ ফালৰ পৰা অকণমান দিলোঁ আৰু টুকলুটোকো দিওঁ অকণমান খাই হৈ গ'ল চাহ পুৰি চুৰি লুচি চুচি খালোঁ কিন্তু মই আকৌ এতিয়াহে ভিডিঅ' কৰিবলৈ টাইম পাইছোঁ সিহঁতৰ বেডৰুমটো চাই সিহঁতৰ এইটো আছিলে ঘৰ নতুনকৈ লৈছে মানে মই এই নতুন ঘৰটোত প্ৰথম আহিছোঁ তেওঁলোকৰ
সেইকাৰণে এয়া চাই আছোঁ এইফালে এইটো এণ্ট্ৰেঞ্চ আৰু ডাইনিং আছে এইটো আছে গেষ্ট ৰুম আৰু এইটো আছে তেওঁলোকৰ বেডৰুম আৰু এইফালে মাষ্টাৰ বেডৰুম এখন খুলি থলে ৰাতি ভাল লাগিব চাগে ন খুলি থলে এখন এচি আছে ন এনেই ৰাতি কেতিয়াবা মানে বেছি গৰম হ'লে এখন খুলি দিয়ে মানে বতাহটো আহে বহুত তেতিয়া সিফালে যাবা নি যোৱা উঠা হৈ গ'ল আৰু এতিয়া আমি চাহ তাহ খালোঁ এতিয়া আমি যাবলৈ ওলাইছোঁ এতিয়া তেতিয়াহ'লে গৈ একেবাৰে আমাৰ ৰুমত লগ পাম দৰিয়লি অলপ ঠাণ্ডা চিলাই আছিলে শুব হৈছে আৰু মলত বহুতেই ঘূৰিলে মেলি লৈছে তাই অকণমান মানে আমনি পাইছে চাগে আৰু সেইকাৰণে যাওঁ সোনকালে ৰ'ব যোৱাৰ আগতে আপোনালোকে এখন ধুনীয়া ফুল এখিনি দেখিছোঁ দেখাই গৈছোঁ ৰ'ব এয়া আছে ফুলখিনি ইমান ধুনীয়া হৈছে জেগাটো